I am Rafiqul Islam. Welcome to my old friend from the okomialive.in. প্ৰথমে আপোনালোকক okomialive.in-ত স্বাগতম জনাইছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাই অৰ্থাৎ যিসকলৰ প্ৰথম আৰু দ্বিতীয় খচত নাম অন্তৰ্ভুক্ত হোৱা নাই তেখেতসকলে কি ডকুমেণ্টছ অৰ্থাৎ ছাবমিট কৰিলে আপোনালোকৰ নামটো তেখেতসকলৰ নামটো এনআৰচিত অন্তৰ্ভুক্ত হ'ব সেই বিষয়টো লৈ আজি আমি আলোচনা কৰিম আৰু বিষয়টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব লাইক দিব আৰু যদি কোনো ধৰণৰ আপোনালোকৰ প্ৰশ্ন থাকে নিশ্চয় আমাক কমেণ্ট কৰি জনাই দিব পাৰে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াতে লেখা আছে যে এনআৰচিত নাম যাৰ অহা নাই অৰ্থাৎ নাম যাৰ অহা নাই তেখেতসকলে কি কৰিব তাতে এটা নোটিছত উল্লেখ কৰা আছে অৰ্থাৎ নোটিছত উল্লেখ কৰা মতে যে নোটিছত কি কাষ্ট লিখিছে অৰ্থাৎ অনলি হেতুৱে সলভ কৰক অৰ্থাৎ যেটো আপোনালোকৰ নোটিছত হেৰি কৰিছে যেটো আপোনালোকে নোটিছ পাইছে যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেখেতসকলে মানে যতে যদি কাৰোবাৰ লিংক সাৰ্টিফিকেট হওক বা কোনো ডকুমেণ্টছই হওক তাতে হয়তো বাতিল কৰা বুলি কিবা দেখাই আছে কিবা প্ৰব্লেম দেখাইছে তেখেতসকলে এটা লেখা আছে লিষ্ট এৰ নথি প্ৰব্লেম থাকিলে লিষ্ট এৰ নথি দাখিল কৰক যদি আপোনালোকে লিংক সাৰ্টিফিকেটৰ সম্বন্ধে কোনো ধৰণৰ প্ৰব্লেম দেখাইছে অৰ্থাৎ নোটিছত লিংক সাৰ্টিফিকেট বাতিল কৰিছে তেন্তে সেই লিংক সম্বন্ধে যাৰ লগত লিংক আছে অৰ্থাৎ লিংকটো বাতিল কৰা হৈছে সেই লিংকটো আপোনালোকে পুনৰাই দিবলৈ তেখেতে কৈছে আৰু কি লিষ্ট বি নথি প্ৰব্লেম থাকিলে লিষ্ট বি নথি আপোনালোকে ছাবমিট কৰিব আৰু সকলোৰে মাটিৰ দলিল নালাগে অৰ্থাৎ যদি আপোনালোকৰ লিংক সাৰ্টিফিকেট বাতিল কৰিছে তেন্তে আপোনালোকে লিংক সাৰ্টিফিকেটটো ছাবমিট কৰি দিব এই বিষয়ত আপোনালোকে যদি আপোনালোকৰ কোনো লিংক যদি আছে তেনেহ'লে আপোনালোকে সেই লিংকটো দিব আৰু যদি যাৰ নাই তেখেতসকলে সেই মাটিৰ দলিলটো দিব পাৰে তাৰপিছত এতে লেখা আছে যিসকলে অৰ্থাৎ লেগেসি ইউজ কৰিছে অৰ্থাৎ ফলছ লেগেসি ইউজ কৰিছে হিসকলে নতুনকৈ এপ্লাই কৰিব যাৰ ইয়াৰএন নাম্বাৰ নাই মানে যাৰ ইয়াৰএন যেটো এনআৰচিত প্ৰথমতে যেটো আমি সকলোৱে যেটো এনআৰচিত অৰ্থাৎ আমি যেটো ব্যৱহাৰ কৰিছিলোঁ মানে যেটো ফৰ্ম আমি ফিলআপ কৰি দিছিলোঁ সেই ফৰ্মটোত লিখা আছে যে ইয়াৰএন অৰ্থাৎ আপোনাৰ ইয়াৰএন কোড নম্বৰটো লিখা আছে তাতে আপোনাৰ যিসকলৰ নম্বৰটো নাই মানে লিষ্ট এৰ নথি প্ৰব্লেম অনলি তেওঁলোকে 10টা নথিৰ মাটিৰ দলিলো এটা যিকোনো এটা মানে ছাবমিট কৰিলে সংযোগী নথি হিচাপে আপোনালোকে যিকোনো এটা মানে ছাবমিট কৰি দিব পাৰে বা প্ৰব্লেম হিয়তে লিষ্ট বিৰ এনি ওয়ান যিকোনো এটা 10খনৰ ভিতৰতে যিকোনো এখন আপোনালোকে ডকুমেণ্টছ ছাবমিট কৰিব পাৰে অৰ্থাৎ যিয়ে বেমাৰ হিয়ে ঔষধ আপোনালোকে দিব মনত ৰাখিব যে ক্লেইম ফৰ্ম ফিলআপ কৰিবলৈ সকলোৰে কাগজ মাটিৰ কাগজ নালাগে অৰ্থাৎ লেগেসি নালাগে যাৰ ইতিমধ্যে লেগেসি এক্সপায়াৰ্ড হৈছে অৰ্থাৎ এইটো কোৱা হৈছে যে ক্লেইম কৰে আপুনি যদি ক্লেইম কৰি দিয়ে যে আপোনাৰ মানে কিবা প্ৰব্লেম আছে মাটিৰ কাগজ নালাগে হেৰি কৰিছে ক্লেইম কৰাতে মাটিৰ কাগজটো সেইটো নালাগে আমি আগতে আলোচনা কৰিছিলোঁ অৰ্থাৎ লেগেসি নালাগে অৰ্থাৎ যেটো মানে সেইটো আগতে কোৱা হৈছে যে যাৰ ফৰ্ম নোটিছত যি বেমাৰটো আছে সেই বেমাৰৰ অনুযায়ী ঔষধ দিব লাগিব অৰ্থাৎ যদি লিংক সাৰ্টিফিকেটটো বাতিল কৰিছে তেন্তে লিংক সাৰ্টিফিকেটৰ বিপৰীতে বেলেগ যদি লিংক সাৰ্টিফিকেটটো বাতিল কৰিছে তেন্তে বেলেগ এখন সংযোগী লিংক হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত লিখা আছে যাৰ ইতিমধ্যে লেগেসি এক্সপায়াৰ্ড হৈছে তেখেতসকলে ৰিলেশ্যন ছাবমিট কৰিবলৈ অনলি লিষ্ট বিৰ এনি ওৱান ডকুমেণ্টছ দিব অৰ্থাৎ যিসকলে প্ৰথম যেটো লেগেসি আপোনালোকে যদি ব্যৱহাৰ কৰিছে সেই লিংকটো যদি সেই লেগেসিটো নালাগে যাৰ ইতিমধ্যে লেগেসিটো এক্সপায়াৰ্ড হৈছে অৰ্থাৎ তেওঁলোকে হয়তো ৰিলেশ্যন অনুসৰি সেই ডকুমেণ্টছটো আপোনালোকে ছাবমিট কৰি দিব পাৰে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো অৱশ্যই শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ কোনো অবজেকশ্যন থাকে তেনেহ'লে আমাক কমেণ্ট কৰি জনাই দিব পাৰে